হেল্ল' ষ্টুডেণ্ট, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন পোৱা যায়। বহুত ষ্টুডেণ্টে কি কৰে, এক্সাম দি লোৱাৰ পিছতহে এই বিষয়ত ভিডিঅ' চায়, কিন্তু আমি এক্সাম দিয়াৰ আগতে এই কথাখিনি জানি লোৱাটো ভাল। বহুত ষ্টুডেণ্টে নাজানে কিমান মাৰ্ক পালে ডিষ্টিংশ্যন পোৱা যায়, কিমান মাৰ্ক পালে ষ্টাৰ পোৱা যায়, বা লেটাৰ পাবলৈ কিমান মাৰ্ক পাব লাগিব, আৰু এটা ছাবজেক্টত পাছ কৰিবলৈ কিমান মাৰ্ক পাব লাগিব, কিমান মাৰ্ক পালে ফাৰ্ষ্ট ডিভিজন পোৱা যায়, বা কিমান মাৰ্ক পালে ছেকেণ্ড ডিভিজন পোৱা যায়। এই সকলোবোৰ কথা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চোৱা, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। প্ৰথমতে তোমালোকে জানি লোৱা পৰীক্ষাত পাছ কেনেকৈ হ'ব লাগিব। প্ৰথমতে তোমালোকৰ ইংলিছ, ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স এই চাৰিটা ছাবজেক্টত পাছ কৰিবৰ বাবে 30 মাৰ্ক পাব লাগিব। কিন্তু 2025 চনৰ পৰা পাছ কৰাৰ নিয়মটো অলপ বেলেগ হৈছে। 30 মাৰ্কতে পাছ, কিন্তু MCQ, থিয়ৰী আৰু প্ৰেক্টিকেলত এক্সট্ৰাকৈ পাছ কৰিব লাগিব। তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব, 45 মাৰ্ক MCQ থাকিব, 45 মাৰ্ক থিয়ৰী থাকিব, আৰু বাকী 10 মাৰ্ক প্ৰেক্টিকেল থাকিব। তোমালোকৰ পাছ কৰিবৰ বাবে MCQত 45 মাৰ্কৰ ভিতৰত 13 মাৰ্ক পাব লাগিব, আৰু থিয়ৰীত 45 মাৰ্কৰ ভিতৰত 14 মাৰ্ক পাব লাগিব, আৰু প্ৰেক্টিকেল 10 মাৰ্কৰ ভিতৰত 3 মাৰ্ক পাব লাগিব। আৰু বাকী MIL ছাবজেক্ট আৰু ইলেক্টিভ ছাবজেক্ট আগৰ নিয়মে আছে, পাছ কৰিবৰ বাবে 100 মাৰ্কৰ ভিতৰত 30 মাৰ্ক পাব লাগিব। এতিয়া আমি গম পালো কেনেকৈ পাছ হ'ব লাগিব। তো এতিয়া আহিছো কিমান মাৰ্ক পালে কি ডিভিজন পোৱা যায়। তোমালোকে যদি 180 মাৰ্কৰ পৰা 269 মাৰ্ক পোৱা, তেতিয়া সেইটোক থাৰ্ড ডিভিজন পোৱা বুলি কোৱা হ'ব। আৰু ছেকেণ্ড ডিভিজন পোৱা বুলি কেতিয়া কোৱা হয়, যেতিয়া তোমালোকে 270 মাৰ্কৰ পৰা 359 মাৰ্কৰ ভিতৰত পাবা, তেতিয়া সেইটোক ছেকেণ্ড ডিভিজন পোৱা বুলি কোৱা হয়। আৰু ফাৰ্ষ্ট ডিভিজন পোৱা বুলি কেতিয়া কোৱা হয়, যেতিয়া তোমালোকে 360 বা 360ৰ অধিক পোৱা, তেতিয়া সেইটোক ফাৰ্ষ্ট ডিভিজন পোৱা বুলি কোৱা হয়। নেক্সট হৈছে ষ্টাৰ মাৰ্ক। ষ্টাৰ মাৰ্ক পোৱা বুলি কেতিয়া কোৱা হয়, যেতিয়া তোমালোকে 450 মাৰ্কৰ পৰা 509 মাৰ্কৰ ভিতৰত পাবা, তেতিয়া সেইটোক ষ্টাৰ মাৰ্ক পোৱা বুলি কোৱা হয়। আৰু ডিষ্টিংশ্যন পোৱা বুলি কেতিয়া কোৱা হয়, তোমালোকে যদি 510 মাৰ্ক বা 510 মাৰ্কৰ ওপৰত পোৱা, তেতিয়া সেইটোক ডিষ্টিংশ্যন পোৱা বুলি কোৱা হয়। আৰু এইটো হৈছে টপ কেটেগৰী, ইয়াৰ ওপৰত আৰু নাই। এইখিনিয়ে আছিল ডিভিজনখিনি। তাৰ উপৰি তোমালোকে আৰু এটা কথা নিশ্চয় শুনিছা যে সেইটো হৈছে লেটাৰ মাৰ্ক। লেটাৰ পাবলৈ হ'লে কি কৰিব লাগিব, সেই পাৰ্টিকুলাৰ ছাবজেক্টত 100 মাৰ্কৰ ভিতৰত 80 মাৰ্ক পাব লাগিব বা 80+ পাব লাগিব, তেতিয়া সেই ছাবজেক্টত লেটাৰ মাৰ্ক পোৱা বুলি কোৱা হ'ব। আশা কৰোঁ কথাখিনি তোমালোকে বুজি পাইছা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।